ৰৈ ৰৈ বিনালেত কোনে দিব জুবিন গাৰ্গৰ ডাবিং মাধৱ বৰাক নিৰ্বাচন কৰা হ'ব নেকি জুবিনৰ ডাবিঙৰ বাবে ৰৈ ৰৈ বিনালে বুলি এখন কৰি আছো আজি কেমেৰা আগত দেখিছো একদম পোহৰ অলপ বন্ধ হৈ আছিল কেইদিন জুবিনৰ কণ্ঠৰ অবিহনে কেনেকৈ সম্ভৱ হ'ব মুক্তিৰ জুবিনৰ কণ্ঠৰ অবিহনেই মুক্তি হ'ব নেকি জুবিন গাৰ্গৰ অন্তিমখন চিনেমা অহা 31 অক্টোবৰত মুক্তি পাব জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে যদি ভাল বুলি কৈছে তাইক ভালকৈ গোৱাব লাগিব কিন্তু ছবিখনৰ মুক্তিৰ পূৰ্বেই বিপদত পৰিছে পৰিচালক কাৰণ ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছিল যদিও থাকি গৈছিল জুবিন গাৰ্গৰ ডাবিং গতিকে জুবিন গাৰ্গৰ ডাবিং কোনে দিব তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে পৰিচালক বহুলোকে প্ৰশ্ন উত্থাপন কৰিছে বহুলোকে অনুৰোধ কৰিছে যে জুবিন গাৰ্গৰ দৰে হুবহু মিমিক্ৰি কৰা এইজন মাধৱ বৰাক জুবিন গাৰ্গৰ অন্তিমখন চিনেমাৰ ডাবিঙৰ বাবে ল'ব লাগে মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজঙ্ঘা সংগীতৰ ক্ষেত্ৰখনৰ পৰা ছবি জগতলৈ জুবিন গাৰ্গৰ আছিল অলেখ অৱদান জুবিন গাৰ্গে কষ্ট কৰিছিল চিনেমা নিৰ্মাণ কৰিবৰ বাবে অশেষ কষ্ট আৰু আশাৰে নিৰ্মাণ কৰিছিল অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে কিন্তু আধৰুৱা হৈ ৰ'ল সেই আশা জুবিন গাৰ্গে দিব নোৱাৰিলে নিজৰ চিনেমাত ডাবিং অনবৰতে ৰৈ ৰৈ বিনালে কৰি আছিল গতিকে এইখিনি কামত লাগি আছিল বেকগ্ৰাউণ্ড মানে মোৰ দুখ থাকি গ'ল তেওঁ ডাবিংটো নহ'ল ডাবিংটো ছিংগাপুৰৰ পৰা ঘূৰি আহি কৰা কথা বাকী সকলো আৰ্টিষ্টৰ ডাবিং হ'ল তেওঁৰখিনি থাকি গ'ল চিনেমাৰ মুক্তিৰ পূৰ্বতেই জুবিন গাৰ্গ গুচি গ'ল আমাৰ মাজৰ পৰা কিন্তু এতিয়া সেই ছবিখন কেনেকৈ নিৰ্মাণ কৰা হ'ব জানিব পৰা মতে ৰৈ ৰৈ বিনালে ডাবিং দিয়া হ'ব AI জৰিয়তে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে ডাবিং দিয়া হ'ব জুবিনৰ কণ্ঠ পৰিচালক ৰাজেশ ভুৱে ইতিমধ্যে সদৰি কৰিছে যে যদি জুবিনৰ কণ্ঠ দিয়া অসুবিধা হয় বা জুবিনৰ ডাবিং কৰাত অসুবিধা হয় তেন্তে AI জৰিয়তে ডাবিং দিয়া হ'ব জুবিনৰ কণ্ঠ আৰু নিৰ্দিষ্ট তাৰিখ অৰ্থাৎ 31 অক্টোবৰতেই ছবিগৃহত মুক্তি দিয়া হ'ব জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে জুবিনৰ যিখিনি ডাব আছিলে আমি লেপেল লগাই কাম কৰিলোঁ জুবিনৰ যথেষ্টখিনি ভইচ ক্লিয়াৰ হৈ আছে আৰু জুবিনৰ গোটেই ভইচখিনি আমি অৰিজিনেল ভইচে ইউজ কৰিম এটা দুটা শব্দ ক'ৰবাত বেছি বতাহ আছে আউট নইজ আছে কেতিয়াবা প্ৰম কৰোঁতে ধৰক মোৰে শব্দ ওলাই আছে বা ৰাহুলৰ শব্দ ওলাইছে সেই এটা দুটা শব্দ হয়তো আমি আকৌ জুবিন গাৰ্গৰ ভইচৰ লগত মানে AI থ্ৰু দি ক্লিয়াৰ কৰি পেলাই জুবিন গাৰ্গৰ ভইচৰ লগতে গোটেইখিনি মিলাম আমি গতিকে সেইটো জুবিন গাৰ্গৰ যিটো নিজৰ ভইচ আছে সেই আমি ভাবোঁ যে বেলেগৰ ভইচ আমি কেতিয়াও ইউজ নকৰোঁ জুবিন গাৰ্গৰ নিজৰ সকলো তেওঁৰ যিখিনি ইচ্ছা আছিলে তেওঁৰ মতে পূৰণ হওক সেইটোহে চেষ্টা কৰি যাম চিনেমাখনৰ সম্পূৰ্ণ কাম তেনেকৈ গতি হওক তেনেকৈ আগবাঢ়ি সেয়েহে চেষ্টা কৰি যাম 31 তাৰিখে জুবিন গাৰ্গে থিৰাং কৰি থৈছিলে যে ৰিলিজ কৰিম আৰু সেই 31 অক্টোবৰটো টাৰ্গেট লৈ এতিয়া কাম আগবাঢ়ি গৈ আছোঁ কিন্তু চাওঁ আমিও এতিয়া হয়তো ক'ৰবাত অকণ দুৰ্বল হৈছোঁ মানে শেহতীয়া 2-3 দিনৰ যিখিনি পৰিস্থিতি দেখি আছোঁ ক'ৰবাত আমি ভাগি পৰিছোঁ তথাপিও চেষ্টা কৰি গৈ আছোঁ 31 তাৰিখৰ আগত চিনেমাখন সম্পূৰ্ণ কৰিবলৈ AI জৰিয়তে জুবিনৰ ডাবিং দিয়াৰ সন্দৰ্ভত আপোনাৰ মতামত কি জনাওক কমেণ্ট বক্সত ব্যুৰ ৰিপৰ্ট খাটাং সংবাদ